অসম চৰকাৰৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ দ্বাৰা আমাৰ BTR চৰকাৰৰ হেণ্ডলুম যিটো ডিপাৰ্টমেণ্ট একেলগে মিলি অসম চৰকাৰৰ এটা আঁচনি হেণ্ডলুম মডেল ভিলেজ ইয়াত আজি অপেনিং কৰা হৈছে আৰু এই মডেল ভিলেজটো ইয়াত মানে ট্ৰেইনিঙৰ পৰা আদি কৰি হেণ্ডলুমৰ বিভিন্ন সলিউশ্যনবিলাক ইয়াতে কৰা হ'ব, প্ৰডাকশ্যন কৰা হ'ব আৰু এই ককলাবাৰী অঞ্চলটো হ'ল খিলঞ্জীয়া লোকৰ এটা অধ্যুষিত অঞ্চল। ইয়াত বড়ো, শৰণীয়া, মদাহী বিভিন্ন জনগোষ্ঠী আছে, অসমীয়া আৰু চবেই বোৱা কটাটো কৰে। তো সেইকাৰণে এই চেণ্টাৰটো এই অঞ্চলৰ আমাৰ দৰিদ্ৰ পৰিয়ালবিলাকক, দুখীয়া পৰিয়ালবিলাকক বহুতখিনি সহায় কৰিব আৰু হেণ্ডলুম আমি সকলোৱে জানো, আমি পিন্ধাৰ লগতে আজিকালি ভাল ভাল ডিজাইনৰ কাপোৰবিলাক বহুত দাম লৈ বিক্ৰী কৰিব পাৰে আৰু আমাৰ মহিলাসকলে ঘৰতে থাকি, গাঁৱতে থাকি সন্মানে এই কামটো কৰি পেলাই ভাল এটা উপাৰ্জন কৰিব পাৰে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ 100 কোটি টকাৰ আৰণাই গামচাবিলাক ক্ৰয় কৰাৰ কাৰণে এটা আঁচনি লৈছিলে, স্বনিৰ্ভৰ আঁচনি এইটো লৈছিলে আৰু বিভিন্ন আঁচনি লোৱা আছে। ইয়াত কাউন্সিলৰ তৰফৰ পৰাও আমি হেণ্ডলুম মিছন আৰু চেৰিকালচাৰ মিছনত কিছুমান আঁচনি বনাই পেলাই এতিয়া আমি আগবাঢ়ি আছোঁ আৰু এই চেণ্টাৰটোৱে এই বৃহত্তৰ অঞ্চলৰ আমাৰ হেণ্ডলুম ছেক্টৰটো আগুৱাই যোৱাৰ কাৰণে যথেষ্ট সহায় কৰিব। এইটো মানে প্ৰায় 3.5 কোটি টকাৰ এটা আঁচনি হয়, কিন্তু ইয়াত আৰু অৰ্থ বা পইচাৰ প্ৰয়োজন হ'লে আৰু অসম চৰকাৰৰ পৰা দিব আৰু আমি কাউন্সিলৰ তৰফৰ পৰাও ইয়াত আৰু ফাণ্ড আমি দিম। কিমানজন শিপিনীয়ে তাতে কাম কৰিব? ইয়াত 1000 শিপিনীয়ে কাম কৰিব আৰু এইটো হ'ল মেগা এটা ক্লাষ্টাৰ এটা আৰম্ভ হ'ব। আমাৰ BTRত টোটেল আমি 4টা মেগা ক্লাষ্টাৰ 10,000 শিপিনীয়ে কাম কৰিব পৰা ক্লাষ্টাৰ এটা প্লেনিং কৰি আছোঁ। ইতিমধ্যে যোৱা বছৰৰ পৰা আৰম্ভ কৰি এই বছৰলৈকে আমি মানে প্ৰায় 40টা ক্লাষ্টাৰ আমি সৰু সৰু ক্লাষ্টাৰ য'ত 300 মহিলা কাপোৰ বব পাৰে তেনেকুৱা ক্লাষ্টাৰ আমি ডেভেলপ কৰি আছোঁ আৰু সেই মেগাবিলাক